সঁচাকৈ ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিখন অভিশপ্ত হৈ পৰিছে নেকি? এই প্ৰশ্ন এতিয়া সৰ্বজন চৰ্চিত বিষয় হৈ পৰিছে, কিয়নো বিগত সময়ত যিমানবোৰ কোম্পানীয়ে ভাৰতীয় দলটোক স্পন্সৰশ্বিপ আগবঢ়াই আহিছে, ইয়াৰ প্ৰায়বোৰ কোম্পানীৰ অৱস্থা আজিৰ দিনত শোচনীয় হৈ পৰিছে। কিছুমান কলেজ কৰি গৈছে আৰু আন কিছুমান বেয়াকৈ ঋণগ্ৰস্ত হৈ পৰিছে। প্ৰথমে আহক উইলছ নামৰ ধঁপাত কোম্পানীটোলৈ। 90ৰ দশকৰ এই ধঁপাত কোম্পানীটো ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম আনুষ্ঠানিক জাৰ্চি স্পন্সৰ আছিল, যিটো কোম্পানী আজিৰ দিনত অস্তিত্বহীন হৈ পৰিছে। তাৰ পিছত আহক সাহাৰাৰ কাহিনীলৈ। আমাৰ শৈশৱৰ স্মৃতিৰ সৈতে জড়িত নাম সাহাৰা। এই সময়ত ভাৰতীয় দলৰ জাৰ্চিত সাহাৰাৰ লগো দেখি আমাৰ গৰ্ব অনুভৱ হৈছিল, কিন্তু সেই বৃহৎ কোম্পানীটো আজিৰ দিনত নোহোৱা হৈ পৰিছে। ভাবিলে আচৰিত যেন লাগে, যিয়ে ৰেলৱেৰ পাছত ভাৰতৰ সৰ্বাধিক নিবনুৱাক সংস্থাপন দিছিল। প্ৰায় 12 লাখ লোকক সংস্থাপন দিছিল সাহাৰাই। সাহাৰাৰ পিছত আহিল ষ্টাৰ ইণ্ডিয়া। যদিও ষ্টাৰৰ চেনেলবোৰ আজিৰ দিনতো চলি আছে, কিন্তু তেওঁলোকৰ ওপৰতো এণ্টি ট্ৰাষ্টৰ ভয়ংকৰ গোচৰ ৰুজু হৈছিল আৰু ইয়াক ভাৰতৰ কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়াই তদাৰক কৰিছিল। তাৰ পিছত আহিল অপো। যদিও এই মোবাইল কোম্পানীটো আজিৰ দিনতো ভালকৈ চলি আছে, কিন্তু এই কোম্পানীৰ কাহিনীও কম নাটকীয় নহয়। চীন ভাৰত সীমান্তত উত্তেজনা বাঢ়ি উঠাৰ সময়ত অপোৰ ওপৰত টেক্স সম্বন্ধিত তদন্তৰে ভাৰত চৰকাৰে প্ৰচণ্ড চাপ সৃষ্টি কৰিছিল আৰু কোম্পানীটোৰ অৱস্থাও তেনেই শোচনীয় হৈ পৰিছিল। তাৰ পিছত বাইজুছ। শিক্ষাৰ নামৰ এই এপটো এটা সময়ত কোটি কোটি টকা খৰচ কৰি ভাৰতীয় দলৰ জাৰ্চি স্পন্সৰ কৰিছিল। আজি সেয়া একেবাৰে ধ্বংসৰ পথত। ব্যৱস্থাপনাৰ অভাৱ আৰু ঋণৰ পাহাৰৰ তলত ডুব যোৱাৰ উপক্ৰম হৈছে কোম্পানীটো। আৰু শেষত আহক ড্ৰিম 11লৈ, যিটো ভাৰতীয় ক্ৰিকেট টিমৰ জাৰ্চি দীঘলীয়া সময়ৰ বাবে স্পন্সৰ কৰিবলৈ গৈ আছিল। কিন্তু অনলাইন গেমিং আইন কাৰ্যকৰী হোৱাৰ ফলত একে নিশাৰ ভিতৰতে বন্ধ হৈ গ'ল বহুতো অনলাইন গেমবিলিং এপ। BCCIও ভংগ কৰিবলগীয়া হ'ল ড্ৰিম 11ৰ সৈতে কৰা দীঘলীয়া চুক্তি। এতিয়া প্ৰশ্ন হ'ল, এয়া সঁচাকৈ শ্ৰাপ হয়নে, নে এয়া কেৱল কোইন্সিডেন্স? যিমানেই ডাঙৰ কোম্পানী ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চি স্পন্সৰ হৈ আহে, তাৰেই কিবা নহয় কিবা দুৰ্ঘটনা হয়। বন্ধুসকল, এই বিষয়ে আপোনাৰ মতামত কি? সঁচাকৈ শ্ৰাপ নে অইন কিবা? কমেণ্টত জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ অলপ সঁহাৰি আমাৰ বাবে প্ৰেৰণাৰ উৎস।